এই আগত টাইটানিক দেখা পাইছোঁ টাইটানিক চাবলৈ বৰ মন আছে টাইটানিক বলক বলক গ'ল 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 হে গাইজ হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালে আছে আজি আমি যাম এখন ধুনীয়া ঠাইলৈ অসমৰ লোকেল গোৱা বুলি ক'ব পাৰি ইয়াৰে পৰা মাত্ৰ 5 কিলোমিটাৰ আহি আছে মোৰ লগৰজনৰ লগত যাম তো ভিডিঅ'টো চাই থাকক আগলৈকে কেনেকুৱা লাগে কি লাগে সকলোকে দেখাব এই লগৰজন আহি পালে মোৰ দেই এই লগৰজন আহি পালে লগৰজনে স্কুটিত উঠি এতিয়া গৈ আছোঁ এই ঠাইলৈকে আৰু ইয়াতে এটা কথা বেলেগ যে নামনি অসম আৰু মৃদুল অসম নামনি অসম আৰু মধ্য অসমত যেনেকৈ আমাৰ সকলোৰে ঘৰতে তামোল বাগান থাকে অৰ্থাৎ এডাল হ'লেও তামোল থাকে ইয়াতে সকলোৰে বাগানত চাহ খেতি থাকে এডাল হ'লেও চাহ বাগান থাকে সেইকাৰণে ইয়াতে ভাল লাগে বাৰু তো ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু আমি এতিয়ালৈকে আহি পালোঁ এয়া এল পি স্কুল আহি পালোঁ এখন এল পি স্কুল হয় ছয়ঘাটৰ এল পি স্কুল আৰু লেফ্ট চাইডে আছে আপোনাৰ ছয়ঘাট ফৰেষ্ট অফিচ আছে এইটো এটা ধুনীয়া হ'ল ফৰেষ্ট অফিচ এই মথাউৰিটো পাৰ হ'লে পাম কেম্পাছ ঠাইখিনিৰ নাম কেম্পাছ বুলি কোৱা হয় ইয়াতে জানুৱাৰী মাহ ডিচেম্বৰ জানুৱাৰী পিকনিক আহে দেই ধুনীয়া লাগে ইয়াতে ধুনীয়া বনাই দিয়ে এতিয়া বাৰু বৰ্তমান নাই আৰু ইয়াতে দুটা নদী আছে দুটা নদী লগ লাগে বাৰিষাত ইমানেই পানী হৈ যায় আপুনি ইটো পাৰৰ পৰা সিটো পাৰ দেখাই নাপায় ফালে যাম Hey, nice. Khatra off-roading in level. Oh, view, moza view. মজা লাগিছে ৰে এনেকুৱা লাগিছে যেন সুন্দৰবন ডেল্টাত আহি পাইছে নেকি সুন্দৰবন ডেল্টা নেকি এইটো লাহে বাবা দে স্কুটি ফাঁচি গ'ল এই নুমিব লগা হ'ল আমাৰ দাদাই স্কুটি ফচাই দিলে দেই লাহে লাহে নিয়া একদম লাহে শ্ল' গ'ল তো মোক লৈ আহিছিলে কেম্পাছ যাম বুলি ধুনীয়া ঠাই যাম বুলি লৈ আহি পেলাই ইয়াতে ক'ৰবাত ডেল্টাত লৈ আহিলে চবফালে মানে গছ গছনি ধুনীয়া কিন্তু ঠাইখিনি মজা লাগিছে দেই কি ধুনীয়া ঠাই ই টাইটানিক এখন ডুবা বুলি কৈছিলে কিন্তু টাইটানিক ক'ত ডুবি আছে নাজানো মই সিহে জানিব সেয়া আকৌ ৰেডি ৱেটো ক'ৰবাত নাজানো মুঠতে ক'ত যাব লাগে গৈ আছোঁ আৰু বৰষুণ দিছিলে ন ৰাস্তা বহুত পিছল তাতে স্কুটিত বেছি পিছল হয় এখন বাইক ল'ব লাগিব দেই দুয়োটাই মিলি ল'ম দেই 50-50 এনাকন্দা নেকি বাৰু এইডাল ৰাস্তা বেয়া দেই ইফালে নিব এক্সপালছ নিব লাগিব ইফালে আমি কম দামী ৰাস্তা বেয়া বাদ দিয়া বাইক আহিব পাৰি বাৰু আপোনালোকে এনজয় কৰক দেই এই মজা ভিউ ইমান ওচৰত থকা বুলি কেতিয়াও জনা নাছিলোঁ ইমান দিন ইয়াতে থাকিলোঁ ইমান দিন ইয়াতে চাকৰি কৰিলোঁ কিন্তু ইয়াতে যে ইমান ধুনীয়া ভিউ আছে গমেই নাপাওঁ আজি আহিছোঁ ফাৰ্ষ্ট টাইম মজা দেই এইখন ব্ৰহ্মপুত্ৰ হয়নে নহয় আৰু এটা কথা যে
সেই যে দূৰত যে গছ গছনিখিনি দেখিছে সেয়াই হ'ল ডিব্ৰু চৈখোৱা ন এই দূৰত যে গছ গছনি আছে সেইখিনি হ'ল ডিব্ৰু চৈখোৱা এদিন যাম বুলি ভাবি আছোঁ নাও লৈ পেলাই আৰু বাৰিষা কালত এই গোটেইখিনি পানী হয় যিখিনি আপোনালোকে বগা বগা দেখি আছে ন বালি দেখি আছে সেইখিনি গোটেই পানী হয় তো লগৰটোৱে আহি আহি আমাক এক ঠাইত লৈ আহিলে আৰু গুগলত দেখালে যে ইফালে ধুনীয়া ঠাই আছে ৰাস্তা থকা বুলি কৈছে কিন্তু ইফালে একো ৰাস্তা নাই সুধা জংঘল এতিয়া জংঘলত কেনেকৈ যাম থেংকছ টু গুগল মাৰ কাৰণে বহুত ধন্যবাদ দেই আমাক যে জংঘলৰ মাজত লৈ আহিলে ধুনীয়া ৰাস্তা থকা বুলি কৈছে আৰু এইফালে স্কুল থকা বুলি কৈছে কিন্তু জংঘল গাড়ীয়ে নাযায় কেনেকৈ লৈ যাম আমি তাত শেষত আছে এঘৰ মানুহৰ ঘৰ কি ধুনীয়া গুগল দেই বাবা মোকো এদিন এনেকৈ এদিন লৈ গৈছে পথাৰৰ মাজত এয়াই হ'ল ডিব্ৰু চৈখোৱা সেইটো চাইডে ডিব্ৰু চৈখোৱা আধা পৰে বহুত স্পীডত আধা ডিব্ৰু চৈখোৱা আধা পৰে ডিব্ৰুগড় আধা পৰে চৈখোৱাগত আছে তিনিচুকীয়া চাওক হেই চাওক মজা মজা ভিউ বে কিন্তু ভয় দেই ইয়াতে মাটি খহিছে কিবাকে যদি খহি পৰিব লাগে ডাইৰেক্ট তলত আৰু ইয়াতে মানে ভূমিস্খলন হৈ আছে বহুত এটা ডাইৰেক্ট খহিছে মাটি ভয় লাগে দেই যাবলৈ আপোনালোকক দেখাই আছোঁ কেনেকৈ খহিছে মাটি চাওক কেনেকৈ খহিছে ইয়াত গৰা খহনীয়া বহুত ইয়াত যদি কিবাকৈ যদি সেই মাটি ফাটিছে ইয়াত আপোনালোকে দেখিছেনে নাজানে মাটি ফাটিছে কিবাকৈ যদি অলপমান খহি যায় আৰু চেচ তলত ভিউ চাওক ভিউ কি মজা ভিউ ন এনেকুৱা ভিউ দেখিছানে বাৰু কিনো কৰো মনতে পৰে সদায় তোমালে মনো দেখিছোঁ মই দেখাইছোঁ ক্ৰেক চিনেমেটিক ভিউ বনাব লাগে এতিয়া বনাই আছোঁ এই বনভোজ খাব আহিছোঁ আমি বনভোজ মাত্ৰ এক পেকেট চিপছ লৈ আহিছোঁ বনভোজ খাবলৈ আহিছোঁ আহি থাকোঁতে দেখাবলৈ বগৰী খাব লাগিব চিঙি ডিব্ৰুগড় এয়া কেম্পাছ অভিমুখে আমি আগবাঢ়ি গৈ আছোঁ বাৰিষা কালত এইবিলাক চব পানী হৈ থাকে গোটেইখিনি পানী হৈ থাকে এতিয়া বাৰু খৰালিৰ কাৰণে পানী নাই শুকাইছে ড্ৰাইভাৰে য'তে লৈ যায় ত'তে যাব লাগিব ন এইফালে ৰাস্তা বহুত বেয়া হৈছে বৰষুণৰ কাৰণে খিচিৰি মিচিৰি ইফালে আগত এখন টাইটানিক আছে টাইটানিক ডুবিছে বুলি শুনিছিলোঁ দেই পানীবোৰ কিমান ইমান লেতেৰা গোটেই আমি যোৱাবাৰ আহোঁতে গোটেই ধুনীয়া আছিলে এতিয়া গোটেই মেটেকা লেতেৰা তাত ফিচিং কৰি আছে মাছৰ ওজন চোৱা ইয়াতে ফিচিং কৰি আছে দাদা দুজনে নাৱত উঠি আৰু মাছ উজান দি আছে মজা মাছ আৰু এয়া আপোনালোকৰ বাবে এটা চিনেমেটিক ভিউ চাই লওক
ইয়াতে জানুৱাৰী আৰু ডিচেম্বৰ মাহত বহুত ধুনীয়াকৈ বনাই দিয়ে এতিয়া বাৰু নাই এতিয়া লৈ গ'ল কমিটিয়ে তেতিয়া পিকনিক এনে কিনে ধুনীয়াকৈ বনাই দিয়ে আৰু মোৰ পাছফালে আছে এখন টাইটানিকৰ সৰু ভণ্টি মানে বৰ্তমান জীয়াই আছে পানী নাই কাৰণে মাটিত আছে অৰ্থাৎ বালিত আছে এইখন মোৰ পিছফালে আছে ইয়াতে পানী মানে বহুত কম আৰু এইটো নদী নহয় আচলতে এইটো বাৰিষা কালত এইটো পানী ভৰ্তি হৈ যায় কাৰণে এতিয়ালৈকে পানী আছে নদীখন দূৰত আছে এইটো বিল টাইপৰ হৈ আছে বৰ্তমান আৰু আগত গৈ আছোঁ এই আগত আছে এখন টাইটানিক মানে তো বুজি পাইছে কেনেকুৱা এয়া গৈ আছোঁ জংঘলৰ মাজে মাজে স্কুটি চলাই ইফালেও জংঘল এইফালেও জংঘল টাইটানিক চাব গৈ আছোঁ এতিয়া মোৰ লগৰ মোতকৈ ছিনিয়ৰ হয় একেলগে জইন কৰা আমি কিন্তু ছিনিয়ৰ যদিও মই লগৰ বুলিয়ে ভাবোঁ তাতকৈ ওখ যে মই সেইকাৰণে আৰু এয়া আহি পালোঁ আমি কেম্পাছৰ বালিময় ঠাইত লোকেল গোৱা হা কি লোকেল গোৱা আহি পালোঁ আমি আৰু তাত আছে অলপ দূৰত তাত আছে আপোনাৰ টাইটানিক ডুবি আছে আৰু ইয়াতে কাছ পুতি থৈ দিয়ে মানে বটল ভাঙি থৈ দিয়ে দিগদাৰ আছে অলপ ইফালে ধুনীয়া ছানৰাইজ কি মজা পৰিৱেশ ইয়াতে ছোৱালীবিলাকে দৌৰি আছে বালিত কি মজা ভিউ ৱাও হা পুলিচত যাওঁ নেকি মেডিকেলৰ চাকৰি এৰি দে আৰু অলপমান চিনেমেটিক ভিউ আপোনালোকে দৰ্শন কৰক শংকৰদেৱে পাৰ হোৱা নদী মানে লগৰটোৱে কৈছে যে এইখন সি পাৰ হৈ যাব পাৰিব শংকৰদেৱৰ দৰে শংকৰদেৱে যেনেকৈ পাৰ হৈ গৈছিলে এইখন আচলতে নদী নহয় যে সুঁতি ইয়াত পানী শুকাই গ'ল গোটেই এয়া চাওক এইখনেই নেকি নদীখন শংকৰদেৱ পাৰ হৈ যোৱা এইকেইটা আড্ডা দি আছে দেই ইয়াতে ছোৱালী মানে দৌৰি আছে ইফালে ছোৱালী দুজনীমান দৌৰি আছে কেইজনীমান কেইজনী ছোৱালী দৌৰি আছে আৰু ইহঁতে তাৰে পৰা চকু দি আছে লাইন মাৰি আছে আমি ক'ত আছোঁ মানে এতিয়া গুগলত চালে কি ক'ব বালিৰ মাজত আছোঁ বুলি ক'ব আহিছা বালি দেখাইছে না এইটো বালি পানী আগতে চাগে পানী ডাঙৰ জেগাত যাব পাৰিম আমি পাৰ হ'ব লাগিব এইটো জেগাত যাওঁ ন বালিত আছোঁ কাৰণে বালি দেখাই আছে মোক এইটো পাৰ হৈ যায় ইয়াতে এটা ধুনীয়া ঠাই দেখিছোঁ এইটো হ'ল ৰাম সেতু মানৱ নিৰ্মিত ৰাম সেতু নতুনকৈ বনাইছিলে কিন্তু ভাঙি গ'ল পানীয়ে ভাঙি লৈ গ'লে আধালৈকে থাকিলে ইয়াতে ভৰিৰ খোজ আছে এইবিলাক দেখিছেনে ইয়াতে মানে আহিছে যোৱা খোজ আছে কিন্তু ভাঙি গ'ল আধা নেচাৰ বিউটি অফ নেচাৰ অসমৰ প্ৰকৃতি নেচাৰ ইমান ধুনীয়া প্ৰকৃতি চাব এৰি আমি ইমান দূৰে দূৰে গৈ ফুৰোঁ অসমখন ভালদৰে নাচাওঁ কি ধুনীয়া পৰিৱেশ কি ধুনীয়া চিনাৰী মন মুগ্ধ হৈ গ'ল এই আগত টাইটানিক দেখা পাইছোঁ টাইটানিক চাবলৈ বৰ মন আছে টাইটানিক বলক মানে এইখনে বিখ্যাত টাইটানিক এইখনত
ডুবি মৰিছিলে বহুত মানুহ ইয়াতে টাইটানিক উদ্ধাৰ হৈছে এইখনে বৃহৎ টাইটানিক এইখন ৱাও কি মজা এতিয়া লাহে লাহে গধূলি হ'বলৈ আহিছে আৰু আমিও যাব লাগিব ঘৰত আৰু কাৰণ ইয়াতে হাতী ওলাই শুনিছোঁ হাতী ওলাই বুলি যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম